আজি হৈছে দেওবাৰ, তাতে ৰুমত অকলে আছোঁ, পেট পূজাটোতো কৰিবই লাগিব। যদিও অভ্যাস নাই তথাপিও একাপ ৰঙা চাহ লৈ দিনটো আৰম্ভ কৰিছোঁ আৰু আপোনালোকলৈও ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মই বনাবলৈ লৈছোঁ মাছৰ জোল আৰু এয়া লৈছোঁ কেইটামান কেঁচা অমৰা, লগত লৈছোঁ আলু দীঘল দীঘলকৈ কাটি লৈছোঁ, লগত লৈছোঁ আদা নহৰু, এনেকৈ বিশেষ মই মছলা ব্যৱহাৰ নকৰোঁ। আৰু এইখিনি হৈছে বাঁহৰ গাজ, যিখিনি মই আগতে সৰু সৰুকৈ কাটি বইল কৰি ৰাখি থৈছিলোঁ। বনোৱাখিনি দেখি কিমান ভাল লাগিছে দেখিছেনে? আৰু লগত লৈছোঁ মই এটা কেঁচা তিয়ঁহ আৰু অলপমান মান ধনিয়া। এইফালে ভাতটোও পাতি দিলোঁ আৰু লগালগ কেৰাহীটো পাতি মই ধুনীয়াকৈ আলুখিনি ফ্ৰাই কৰি ল'ম। এনেকৈয়ে ফ্ৰাই কৰি আলুখিনি ৰাখি দিলোঁ আৰু একেখিনি তেলতে মই দিছোঁ এয়া আদা আৰু নহৰুৰ পিচি লোৱাখিনি আৰু তাতে দি দিছোঁ মই এয়া পনুৱাখিনি সৰু সৰুকৈ কাটি। এনেকৈ অকণমান দেৰি ভজাৰ পিছত এনেকুৱা হওঁতে যিখিনি মই অমৰা লৈছিলোঁ সেই অমৰাখিনিও এনেকৈ সৰু সৰুকৈ কাটি মই ইয়াতে দি নিজৰ আন্দাজমতে দি দিছোঁ নিমখ। আৰু এতিয়া এইখিনি কম জুইত এনেকৈ ঢাকন দি গেছটো অলপমান কমাই দিম, যিহেতু বেছি দি থ'লে হয়তো জ্বলি যাব পাৰে। সেইকাৰণে কম জুইত ধুনীয়াকৈ সিজি যোৱাকৈ এনেকৈ ভাজিম। আৰু এইখিনি অকণমান দেৰি পিছত এনেকুৱা হোৱাৰ লগে লগে ইয়াতে দি দিম আগতেই ফ্ৰাই কৰি থোৱা আলুখিনি। আৰু ইয়াতে ব্যৱহাৰ কৰিছোঁ মই গৰম পানী, যিহেতু মই গৰম পানী দিলে অকণমান সোৱাদটো বেছি হোৱা যেন অনুভৱ কৰোঁ। আপোনালোকে জনাবচোন বাৰু কথাটো হয়নে নহয়। সেইটো কাৰণে দি দিম গৰম পানী। আৰু লগতে এতিয়া মই ইয়াতে দি দিছোঁ আগতেই ফ্ৰাই কৰি থোৱা, আচলতে কালিয়ে আনি থোৱা আছিলে মাছ, আৰু আজিৰ কাৰণে মই যিহেতু অকলে আছোঁ সেইটো কাৰণে থৈ দিয়া আছিলে মাছজনী, তেনেকৈ দি দিছোঁ। আৰু এইফালে আন এটা কেৰাহীত এয়া তেল দি মই ইয়াতে দিছোঁ পিঁয়াজ, জলকীয়া, আনবোৰ বস্তু যেনেকৈ বনাই একদম চিম্পুলকৈ মই বনাইছোঁ। ইয়াতে দি দিছোঁ হালধি আৰু লগতে দি দিম ইয়াতে নিমখ। আৰু এতিয়া ইয়াতে ভাজিম মই যিখিনি গাজ মই বইল কৰি ৰাখি থৈছিলোঁ, বাঁহৰ গাজ, সেই গাজখিনি ভাজিম। একদম চিম্পুলকৈ বনাইছোঁ, বেলেগে যেনেকৈ বনায় বা বেলেগ বস্তু যেনেকৈ বনাওঁ তেনেকৈ বনাইছোঁ। ধুনীয়াকৈ এইখিনি এনেকৈ ভাজি ল'ম। আৰু অকণমান দেৰি পিছত যেতিয়া সিজিব তাতে দি দিম মই এয়া মান ধনিয়াখিনি, এনেকৈ ভাঙি ভাঙি দি দিছোঁ। আৰু 2 মিনিটত মোৰ আজিৰ স্পেচিয়েল থালিখন ৰেডি হৈ গৈছে। মই এতিয়া খাওঁ, আপোনালোকে চাওক। আজিলৈ আহিছোঁ, বাই বাই।